Hello everyone, good morning. আৰু ইটা আমি উঠি কিনে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰিলোঁ আৰু ৰুটি খালোঁ আৰু ইটা গা ধুব যাওঁ। আজি ক'ত যাওঁ দেখি দেখিম আপোনালোকক। ইটা যাম মানে খুৰীহঁতৰ তাতে, মানে ভিনদেউৰ খুৰীহঁতৰ তাতে যাম। যাই কিনে আৰু ৰাতি বেলেগত থাকিম কিজানি। ক'ত যাওঁ দেখি দেখিম। তো ভিডিঅ'টো চাই আমি যাব আলছোঁ খুৰীহঁতৰ তাতে। আজি ইয়াৰ পৰা বিডিংগিলা যাব। আজি বিডিংগিলাৰ পৰাই যাব আৰু কালি ক'ৰবাত যাব। মানে য'তে যাব ততে একেতে যাব লগত ঠিকনা বিহীন ক'ত যায় ঠিক নাই, অকস্মাতে হৈ যাব প্লেনিংটো। যাওঁতে ন বাই 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 যাম খুৰীহঁতৰ তাতে আজি থাকিম আৰু কালি ক'ত যাওঁ নাজানো। তো এতিয়া আহি পালোঁ খুৰীহঁতৰ ঘৰ আৰু খুৰীহঁতৰ ঘৰত নাৰায়ণ পূজা চলি আছে। প্ৰসাদ ক্ষীৰ খালোঁ। উই বা লিপষ্টিক লৈ আছে ভণ্টি বা। তোমাৰ চেনেলটো কি হ'ল? ভিডিঅ' চিডিঅ' নাই এতিয়া দিবা নতুন বোৱাৰী না ব্লগ বনাই বনাই দি আমি এতিয়া খাব আহিছোঁ খিচাৰি। কি হয় এতিয়া? গাইস কিবা এটা কৈ দিয়া লিখিতত কলম জোৰা আমি এতিয়া খিচাৰি খালোঁ। খাই কিনে বহি আছোঁ। এতিয়া অলপমান ফুৰিব যাম, মানে এফালে কাষৰ ফালে ফুৰিব গ'লে দেখি আছোঁ। যাই কিনে দেখি আছোঁ। তো গাইজ এতিয়া আমি যাব আলছোঁ কেম্পাছৰ ভিতৰত ফুৰিবা। চাবা গ'লে দেখি দিম আপোনালোকক। মানে খুৰীহঁত কেম্পত থাকে, এগ্ৰিকালচাৰ কেম্প ন, এগ্ৰিকালচাৰত চাকৰি কৰে না, তাৰে কেম্পত আছে। ভিডিঅ' যোৰহাটৰ ছোৱালী আৰু সেই মাতো আন্ধাৰে হ'ব নেকি? আন্ধাৰ ভিডিঅ'ত নাই ধুনীয়া পুৰা জেগাটো, কিন্তু আন্ধাৰ, লাইট নাই। কালি ৰাতিপুৱা আহিম। অঁ পুৰা আন্ধাৰতে, কিন্তু ইমান ধুনীয়া জেগাটো। দেখাইছোঁ ৰ'ব বেক কেমেৰা। যা নাচবা। চোখটো উঠব ভৰি নামৰো দে চাওঁ ৰ'বা কি ধুনীয়া।
হা জোড়া করে রাতি দুসকুলে সালে অভিমানী যেন লাগে দুভরি রাখি তুমি কানে কানে কথা কলে তেজে তেজে বয়াহে নৈ নামি আহা বৰষা হৈ বুকুৰে মাজলৈ লাহে লাহে গৈ আহা মনলৈ বুকুতে মাতৰ ভাগৰ লাগছে কাৰণে বলছি খিৰিকী খুলি চোৱাহি জুলি কাপিলৈ লোৱা জীৱনলৈ নিমিষতে ৰৈ আহা ছয়া হৈ ফুল নয় বাগস ফুল এটা কি গাছ বলে বসলা কাগজ ফুল হাও 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 বাদুলি বাদুলি হাই হাও হাও এরকে ভয় লাগে আমিও দাউড়ু ফুলেই ফুলটো ডিবিটি গাইস আমি এতিয়া ভাত খালো ভাত খাওঁতে তো ঘুমাও আমি এটা কাম কৰি আলা এতিয়া আমি বাগাত দিম আৰু দি কিনে কালি ৰাতিপুৱা লগ পাম ক'ত ক'ত যাওঁ কালি দেখাম পাপা 7টা বজাত ভাজিছি কেইটা বজাত উঠিছে 7টা কোনদিনা কালি পুৱা ক'ত চাৰিটাত উঠা আজি ৰাতিপুৱা তুমি পাপা 7টা বজাত ভাজিছি কালি পুৱা অ' কালি অ' 4টাত উঠিব পাৰিছে 4টাত উঠাটো আমাৰ 10টা বাজিব চাইছো তো না কেনেকে ভাত খাওঁ কি খাইছ হা পইচা লুটা দেব আজান গুড নাইট বুলি কৈ দিয়া গুড কালি ৰাতিপুৱা আমি মৰ্ণিং ৱাক কৰিব যাম 10টা বজাত উঠি ফুড বাংলা যাম কালি ৰাতিপুৱা গুড নাইট বুলি কৈ দিয়া ফুল বাগল ফুট থাকে দোস্ত কালি ৰাতিপুৱা আমি ফুৰিব যাম আৰু ক'ত ক'ত যাম আপোনালোকক দেখাই দিম তো এতিয়া আমি বাগান গুড নাইট মাতো গুড নাইট বাই বাই সব কুটি খাইছো মস্ত বদমাছ আমাৰ তুৰন্ত একদম এগুলো কুটি কুটি লৈ যাম হাই রাখে বাই বাই লাকি গুড মৰ্ণিং লাকি গুড মৰ্ণিং চেক 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 তো আমি এতিয়া উঠিলোঁ উঠি কিনে গা চা ধুলোঁ ধুই কিনে এতিয়া কিবা খাম খাই কিনে যাম 10টা বজাতে লাকি গুড মর্নিং দিছে মা আছে 10টা বজাত গুড মর্নিং দিছা খাই কিনে ক'ত যাম আমি আজি হাউঠো আমি ক'ত যাব পাৰি মোৰ ঘৰত যাম মামা তাতে যাম আজি তাতে থাকিম ন আজি আমি তাতে থাকিম মা এইটো কিন্তু যাব লাগিব মোৰ বাবা আছে তো লাগে গাইছ কালি আমি ৰাতি আহিছিলোঁ না তো ভালকৈ দেখা পোৱা নাছিলোঁ আৰু দেখাব পৰা নাছিলোঁ এতিয়া ভালকৈ দেখাই দিছোঁ জান থৌগা লাগাইছে জানক থৌগা লাগাইছে বুঝবা থৌগা লাগছে
গাইজ কালি যে আমি ৰাতি আহিছিলোঁ আহোঁতে মানে লাইট মানে বন্ধ আছিল না মানে অলপ লাইট জ্বলি আছিল সেইটো কাৰণে আমি মানে ভালকৈ একো দেখাব পৰা নাছিলোঁ তো সেইকাৰণে এতিয়া মামাহঁতৰ তাত যাব আহিছোঁ না কাৰণে একবাৰ নামলোঁ ফটো উঠলোঁ আৰু ভাবিলোঁ একবাৰ দেখেও দিওঁ ভালকৈ এগ্ৰিকালচাৰৰ মানে কেম্পাছ সেইটো ইউনিভাৰ্চিটিও আছে ভিতৰৰ ফালে আমি মানে এৰি থৈলোঁ চব আছে মেডিকেল জিম চব আছে কি ধুনীয়া পাত ওপৰৰখিনি ৰঙা তলৰখিনি সেউজীয়া আমন দিবা ভালে মোৰ আমি যাই আছো ভণ্টি বাইদেউ তাত কি মৰম লগা হৈছে বেছি মৰম লাগে গাইজ আমি এতিয়া আহি পালোঁ ভণ্টি বাইদেউহঁতৰ ঘৰ আহি পালোঁ দেখি আছোঁ ৰ'ব ভণ্টি বা নহয় এতিয়া কি বনাইছ আজি আমাৰ কাৰণে চিকেন মাছলি ভাত দালি চানা চব্জি মই নাখাওঁ বাই বাই আৰু কোনদিনা লগ পাম পৰহি লগ পাম চানডে লগ পাম আহিলা ভাল লাগিলে গাইজ আমি ভণ্টি বাহঁতৰ পৰা আহিলোঁ আহি কিনে এতিয়া আৰু অলপমান ওলাই আহিছোঁ এগ্ৰিকালচাৰৰ ফালে ফুৰিবৰ কাৰণে হা চেলেনি বস্তি চেলেনি মানে যোৰহাটত আহিলেও আমাৰ নলবেৰীয়া ভাষা কিন্তু সেই কথা যোৰহাটত আহিবা বাৰু কি ধুনীয়া সেই হৈছে মানে দিনত 11টাত ৰাতি 11টাত দিনটো ঘূৰি থাকোঁ ৰাতি বাগাত দিওঁ দি কিনে আৰু ৰাতিপুৱা উঠোঁ ৰাতিপুৱা আৰু চিন্তা কৰোঁ কাটটাকে যাম আজি আৰু দিনটো আহোঁ আৰু কালি যাম আমি ঢেকীয়াখোৱা নামঘৰত কালি ভিডিঅ'টো ভাল পাওঁ চাই থাকিব আজিটোও চাব কালিটোও চাব সদায় চাব দেখি আছোঁ আপোনালোকক যোৰহাটত মানে আমি কেনেকৈ আছোঁ কি কৰি আছোঁ চব দেখি আছোঁ তই ইউটিউব চেনেলে কৰে ইউটিউব চেনেলে কৰোঁ মই মাতুলি কি বস্তু গাছৰ পুলিবিলাক এনেকৈ থাকি দিছোঁ ন মই নাখাওঁ যা আতে ফল এতিয়া কি কয় নাজানো লিখিতত কি কয় নাজানো কিন্তু চুই ফল নেকি আমাৰ তাতে কিন্তু শ্ৰীফল আমাৰ তাতে আতে ফল বুলি কয় এখন দলং পালোঁ ৰাইজ এইটো এটা পাকৰিছে পদুম ফুল পদুম ফুল বাগান এখন টি গাৰ্ডেন চাহপাত বাগান তো
গাইজ এতিয়া আমি আহি কিনে পালোঁ মামাহঁতৰ ঘৰ ভাত তাত খাই আহিলোঁ খুৰীহঁতৰ তাতে তো আজিৰ ভিডিঅ'টো শেষ কৰোঁ যদি আজিৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেটাই পাইছে আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই গুড নাইট